গোৰ্খা সমাজৰ ত্ৰিবাৰ্ষিক অধিৱেশন আজি সায়েন্স কলেজত তেখেতসকলে অডিটৰিয়ামত লৈছে। এই সভাত আহি ভাল লাগিছে। গোৰ্খাসকলৰ এটা ইতিহাস আছে, স্বাধীনতাৰ আগৰো আৰু স্বাধীনতাৰ পিছৰ, মানে সমগ্ৰ ভাৰতত ডিফেন্সৰ ক্ষেত্ৰত আৰু বিভিন্ন ক্ষেত্ৰত আগৰণুৱা এটা দায়িত্ব লোৱা গোৰ্খাসকলৰ এটা ডাঙৰ এটা ইতিহাস আছে। গতিকে মই গোৰ্খা সমাজক সদায় শ্ৰদ্ধা কৰোঁ। বিটিআৰ অঞ্চলত বা অসমত বসবাস কৰা গোৰ্খাসকলৰ বিভিন্ন সমস্যা আছে, যেনেকৈ আগতে ডি ভোটাৰৰ ইছ্যু আছিলে, লেণ্ড ইছ্যু আছিলে, বিভিন্ন ইছ্যু আছিলে। চ' যিটো সমস্যা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সমাধান কৰিব লাগে, আমি বিটিআৰ চৰকাৰে তেখেতসকলৰ ওপৰত বাট চাম আৰু আমাৰ কৰণীয় দায়িত্বটো আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাঙি ধৰিম। যিবিলাক সমস্যা আমাৰ অঞ্চলত কৰিব পাৰে, যেনেকৈ ভূমিৰ সমস্যা, কিবা সমস্যা, এইটো আমাৰ অঞ্চলতে সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু ইয়াৰ কাৰণে আকসু আৰু গোৰ্খা সমাজ আৰু বিভিন্ন সংগঠনৰ লগত কেইবালানি আমাৰ আলোচনা হৈছে, কমিটি গঠন কৰা হৈছে। গতিকে অনাগত দিনত আমাৰ বড়োসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয়ে যিসকলে এলিজিবল হয় তেখেতসকলৰ ভূমিৰ অধিকাৰ আৰু বিভিন্ন অধিকাৰ প্ৰদান কৰাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি যাব।